हेलो फ्रेंड्स वेलकाम बैक टू माय यूट्यूब चैनल मोर अन्य এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে যোৱাকালি ৰাতি মই পাঠশালাত গৈছিলোঁ, কাৰণ পাঠশালাত ৰঙালী বিহু উদযাপন পাতি ৰঙালী বিহু পতা হৈছিল। তো তাতে পাপন দায়ো আহিছিল, অসমৰ বিখ্যাত কণ্ঠশিল্পী পাপন মহন্ত আহিছিল। তাৰ কাৰণে পাপন দাকো চালোঁ, লগতে ভিডিঅ' কৰিলোঁ। পিছত বৰষুণ আহি গ'ল, তাৰ কাৰণে বেছিকৈ দেখাবলৈ নোৱাৰিলোঁ, অলপ কৰিছোঁ। তো আপোনালোকক সেইখিনি দেখাম, তো চাওক। এনেকৈয়ে পাঠশালা টাউনৰ মাজেদি গৈছোঁ, তো চাই থাকক। আৰু এয়া মঞ্চত পাপন দা, চাওক পাপন দা আহি পালে এই মঞ্চত। এতিয়া গান গাব, লগতে অলপ নাচিব আৰু আমাকো নচাব, তো চাই থাকক। গাইজ অলপ চলপ গান গাঁৱতে দেখুৱাব পাৰিম, বেছিকৈ নোৱাৰোঁ কাৰণ কপিৰাইট লাগিব পাৰেতো। তাৰ কাৰণে অলপ মিউজিকেতে লগাই দিম, গাইজ অলপ চলপ দেখুৱাম আৰু চাওক। গাইজ মঞ্চখান কিন্তু মজা লাগছিল, মঞ্চখানার একদম মজা গাইজ। গাইজ মানুহ চাওকচোন, আৰু পাছৰ ফালে কিমান আছে, কিন্তু আগৰ ফালে আৰু ৰাখিছোঁ কেমেৰা, পাছৰ ফালে দেখুওৱা নাই আৰু বহুত মানুহ গাইজ। তো গাইজ এনেকৈয়ে আৰু বিহু চাইছে আৰু এইখিনিতে সমাপ্ত কৰিলোঁ। তো বহুত ৰাতি হোৱাৰ কাৰণ বৰষুণো আহিছে, সেইকাৰণে ঘৰত যাব লাগিব। তো বাই বাই। তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আছে। ভিডিঅ'টো চাই পেলাই যদি ভাল পালে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু লিংকটো শ্বেয়াৰ কৰিব নাপাহৰিব। বেছিকৈ দেখাবলৈ নোৱাৰিলোঁ কাৰণ বৰষুণ আহি গ'লতো, তাৰ কাৰণে। তো তেতিয়াহ'লে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাইছোঁ।